হাই বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড আপোনালোকে চাই আছে মিনহাজ টেক। আজি আমি জানিম ফেচবুকৰ বিষয়ে। আপোনালোকে নিশ্চয় ফেচবুক চলায় আৰু ফেচবুকত বহুতৰ প্ৰফাইলত চাইছে ফ'ল' বাটন আছে আৰু আপোনালোকৰ নাই এড ফ্ৰেণ্ড আহি আছে, আৰু সেই ফ'ল' বাটনটো কেনেকৈ আনে সেই ট্ৰিকটো শিকাই দিম। আৰু যদি আপোনাৰ 5000কৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট হৈ গৈছে তেনেহ'লে সেইবাবে এই ফ'ল' বাটনটো এড কৰিলে আপোনালোকৰ 5000কৈ ওপৰত হ'লেও আপোনালোকৰ ফ'ল' কৰিব পাৰিব। চ' আমি মোবাইল স্ক্ৰীণত যাম আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' আজি আহি গ'লোঁ আমাৰ মোবাইল স্ক্ৰীণত অহাৰ পিছত ফেচবুক এপটো অ'পেন কৰিব। ফেচবুক এপটো অ'পেন কৰাৰ পিছত থ্ৰী ডটত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত ছেটিঙত ক্লিক কৰিব, ছেটিং এণ্ড প্ৰাইভেচি। তাত ক্লিক কৰাৰ পিছত এই ছেটিং আহে, ছেটিঙত ক্লিক কৰিব। ছেটিঙত ক্লিক কৰাৰ পিছত অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ফলোৱাৰ্ছ এণ্ড পাব্লিক কণ্টেণ্ট যিটো আছে তাত ক্লিক কৰিব এইটোত। আৰু যাৰ এনেকৈ নাহে তেওঁলোকে ফেচবুকটো আপডেট কৰি ল'লেই সকলো হৈ যাব। আৰু তাত ফলোৱাৰ্ছ এণ্ড পাব্লিক কণ্টেণ্টত অহাৰ পিছত সকলো পাব্লিক কৰি থ'ব। এইটো এনেকৈ পাব্লিক সকলো পাব্লিক কৰিব। পাব্লিক কৰাৰ পিছত ইয়াৰ পৰা বেক তাত ক্লিক কৰিব। হাউ পিপল ফাইণ্ড এণ্ড কণ্টেক্ট ইউ তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত হু কেন চেণ্ড ইউৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট এইটো তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত এইটো এভৰিৱানত থাকিব, আপোনালোকে ফ্ৰেণ্ডছ অফ ফ্ৰেণ্ড তাত আনি দিব। ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বেক আহি যাব। বেক অহাৰ পিছত হৈ যাব আপোনালোকৰ। এতিয়া আমি চাই লওঁ কেনেকৈ চাব। এতিয়া প্ৰফাইলত যাম। প্ৰফাইলত গৈ থ্ৰী লাইনত ক্লিক কৰিব। থ্ৰী লাইনত ক্লিক কৰাৰ পিছত ভিউ এজ মানে হৈছে বেলেগ কোনোবাই আপোনাৰ প্ৰফাইল যেনেকৈ চালে যেনেকৈ দেখাব তেনেকুৱা ভিউ এজ তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তেনেকৈ ফ'ল' আহি যাব। চ' আজিৰ কাৰণে বাই। আৰু যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব।